সকলে বিষভবাহনে কনকলাঙলে কৰিলেহে নকোডালে জয়ধন মবু মসুৰ কলাই চেতে কৰি সপোৱানি মাকতিল কণী কিঞ্চিলন্ত তাত কৰি মহাবেদধ্বনি গঙ্গা জল সমে গুময়েলি পিল ঢালিল পৌঁছামিত বেদীৰ ভিতৰ জলে ৰুচিকৰ বহয়াতিউশ্ৰিত অস্তুতৰ হস্ত দীৰ্ঘ প্ৰস্থ বান্ধিল শ্ৰিত ভিন্দি পঞ্চৰত্নে তাৰ পাঞ্জৰে ওপৰে মণ্ডলে দিলন্তে মন্দি ৰত্ন তোৰণ পতাকা চিৰণ ঘট থৈল শাৰী শাৰী ওপৰত নৱছত্ৰ চন্দাতপ মুৰাৰী থোপাৰ শাৰী ভিতৰত দীপ সুগন্ধিত ধূপ বিচিত্ৰ পুষ্পৰ শাৰী গৃহীত মোদক বিবিধ পুস্তক থালি থালি থৈল ভৰি কদলী তাম্বুল কুন্তকী শ্ৰীফল তালমাৰী কলফল আমলকি জৰা হৰিতকী নৈবেদ্য ফুল শুভক্ষণে পাছে জগত বকিলা কুন্তি কুতম হাজকী ব্যাস ব্ৰহ্মমুখে কৃষ্ণক সন্মুখে বকিলা সমস্তী ও 500 জন শংখ ফুকিল মাধৱে আতি উচোধনি কৰি ঋষিগণে বেদ পঢ়িবে লাগিল হস্ৰক্ৰম ধৰি ঘণ্টাৰ আদি যত বাদ্য আছে মানে বাৱে বাজনীয়া জনে জয় জয় কৃষ্ণ ধ্বনিয়ে কভৈল শুনিলো কতি ভুৱনে সেই বেলা ব্ৰহ্মা শংকৰ আখিলা ইন্দ্ৰ চন্দ্ৰ সূৰ্য বহ্নি কুবেৰ বৰুণ
গণ আকিলা সমস্তে শুনি ওৰাম প্ৰহ্লাদ কহিতে নাৰদ আকিলা গোবিন্দ গুণ গায় কৃষ্ণ ভকতৰ উৎসৱ দেখিয়া আনন্দৰ সীমা নাই সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ যক্ষৰ খনা গগন গৰুৰ প্ৰমুখে পক্ষী গণ যত আখি ভৈলা ৰঙমন যুধিষ্ঠিৰ ৰাজা কৰা ৰাজসূয় চাহিবে আতি হৰিষ হৰিচন্দ্ৰ আদি আখিল কব যত মহাৰাজৰি কি সবে দেখিলে আতি অসম্ভৱ যজ্ঞৰ মহাসভাৰ হেন মহাযজ্ঞ নতু দেখি শুনি কহে হেন বাৰম্বাৰ মনতে মানিল বিষ্ণুতো ভকত নিপতি অতি পবিত্ৰ এতেকে সবাতে অধিক সম্ভাৰে ইটো আতি কোন চিত্ৰ সাক্ষাতে ঈশ্বৰৰ যাহাৰ গৃহত থাকা মহালক্ষ্মীপতি শিকি পাণ্ডৱৰ ঐশ্বৰ্যৰ কথা কহিবে কাৰকপতি এই বুলি কবে প্ৰশংসা কৰন্ত সিদ্ধ সাধ্যদেৱ মুনি জয় জয় কৃষ্ণ জয় যুধিষ্ঠিৰ ঘনে ঘনে ধ্বনি অনন্তৰে ব্যাসে গণ সমে যুধিষ্ঠিৰ নিপতিক কৰিলা দেখিত ভোলা কুধচিত বুজিবে লৈলা হৰিক প্ৰথমতে নিয়া মন নিয়মি আতিশয় কৰি অববুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিল মৌন ধৰি চতুৰ্ভুজৰ হৃদয়তে চিন্তি মণ্ডলে মন্ধে থাকিল কৰি আবাহন দিলন্ত আসন পাছে প্ৰায় নিবেদিল দেহ মন প্ৰাণ কৰি সাৱধান অপিল তনিষ্ঠ কৰি পৰম সন্তোষ ত্যাজিলা আক্ৰোশ আতিশয় স্নেহ কৰি অভয়াসমন স্নান মধুপৰ্ক অপিলন্ত ভক্তি ভাৱে জয়সূত্ৰ পিপত বসন নিবেদিলা কৃষ্ণ নানা ৰত্নময়
মুকুট কুণ্ডল শুদ্ধ মুকুটাৰ হাৰ মূল মন্ত্ৰ চিন্তি হৰিত অৰ্পিল যত আছে অলংকাৰ অগৰু চন্দন কস্তুৰী কুমকুম তুলসী কুসুম মালা হৃদয়তে চিন্তি কৃষ্ণ কৃষ্ণ বুলি হাতে হাতে যেন দিলা সুগন্ধিত ধূপ ঘৃতৰ প্ৰদীপ লক্ষ্যে লক্ষ্যে উচৰ্গিলা পিষ্টক মুদক নৈবেদ্য যতে ক মাধৱত নিবেদিলা ও ৰাম কৃতাঞ্জলি ধৰি নমস্কাৰ কৰি জপিলা সহস্ৰ নাম কৰি আস্তে স্তুতি কৰি পৃথিৱীত কৰিলা বহু প্ৰণাম অনন্তৰে উঠি মহামন তুষ্টি বকিলা পূজাক মাধৱৰ অয়ং উপাংগ যতে কো পুজিলন্ততা সম্বাক হৃদি কিৰশিক্ষা কবচ নয়ন অস্ত্ৰয়াক বুলি অঙ গৰুড় কমলা বিমলা প্ৰভৃতি ইহাকে বুলি উপাংগ শংখ চক্ৰ গদা পংকজ কৌস্তুভ শ্ৰীবৎস বনমালা কৰ্মক সাৰং নন্দন খৰগ সবাক ভিন্নে পূজিলা বাসুদেৱ বল কাময় নিৰুদ্ধ নাৰায়ণ সৃষ্টিকৰ নৃসিংহ বৰাহ বিষ্ণু অনন্তক পূজিল অনন্ত মাধৱ যত মুখ্য অৱতাৰ পূজিলন্ত একেঠাই যিটো ভগৱন্ত আগতে আচন্ত পূজন্ত তাহাংক